নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি এটা নতুন ফানি মিমছ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব। আৰু যিসকলে চেনেলটোত নতুনকৈ আহিছে সেইসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা ঘণ্টা বটনটো দবাই দিব। তেন্তে বলক ভিডিঅ'টো আপোনালোকে এনজয় কৰক। নমস্কাৰ ৰাইজ, যোৱাকালি এটা ঘুগুনি খোৱা নোলোৱালৈকে এটা ভিডিঅ' ভাইৰেল হৈছিলে। হয়, ভাইৰেল হৈছিলে। ভাইৰেল হোৱা ছোৱালীজনী কোন আছিল? ছোৱালীজনী ময়ে হয়। তুমিয়ে আছিলা ন? হয়। তোমাক কোনে কোনে ফোন কৰিছে বাৰু? ঘুগুনি সন্থাৰ মানুহে ফোন কৰিছে, আলু সন্থাৰ মানুহে ফোন কৰিছে। হয়, ফোন কৰি তোমাক কি প্ৰশ্ন কৰিলে? সকলোৰে এটাই প্ৰশ্ন, তুমি ঘুগুনি কিয় নোখোৱা? হয় বাইদেউ, তুমি ঘুগুনি কিয় নোখোৱা এবাৰ খাই ৰাইজক দেখুৱাই দিয়াচোন। এয়া চাওক, আজি আপোনালোকৰ আগতে মই ঘুগুনি খাই দেখাইছোঁ। খুৰা, মাস্ক ক'ত? আছে পকেটত আছে। আছে মাস্কখন কিয় পিন্ধা নাই? বাজাৰত ঘামে। কৰোণাৰ কথা কিবা জানছা না? কৰোণা জানা নাই মই। ভাগিন, পৰীক্ষা বুলি তুমি কিমান পঢ়িছিলা? এই পৰীক্ষা বুলি মই কিমান পঢ়িছিলো, পঢ়ি মই পৰি গৈছিলো। চব চেছ নহয় মানে, যদিহে সঁচাকৈয়ে পৰীক্ষা নাপাতে তেতিয়া হলে আগতেই ক'ব লাগে, আৰে বাবা এনেকে নিয়ম আছে নেকি? চবখন পঢ়াৰ শেষ হোৱাৰ পাছত এতিয়া কৈছে কি পৰীক্ষা নহয়। মানে কি আমাৰ মাথাত মাল বোলা বস্তুটো একেবাৰে নাই নেকি? চালা স্কুল বন্ধ থাকিলেও অনলাইন ক্লাছত পঢ়িছিলো, বেটাৰী ল' কৰি দিছিলো। মা কচম কৈছো আৰু নপঢ়ো। চুপ ভাগিন, তুমি আৰু পঢ়বা লাগব। প্লিজ মোক জোৰ কৰি নাখিব, মই একদম নপঢ়ো। বহুত বেয়া লাগছে। মামাই কোৱা বুলেটখন পাম বুলি মই ইমানেই পঢ়িছিলো, বুলেট নাপালো। 1 মিনিট এটা কথা কওঁ, মামা আচলতে বহুত টেলেণ্টেড, অলপ নহয় বহুত টেলেণ্টেড, বুজলি? এতিয়া চা, একে 2 ভাগিনীহঁতৰ কাৰণে মামা হ'ল জুই। কিন্তু চা হাতে পাছে বাৰু মামা আপুনি আমাক কিয় লাত মাৰ? ভাগিনীহঁতে ঠিকে স্কুটি কেইখন পালে, কিন্তু আমাক বুলেট দিম বুলি কৈ এইবাৰ পৰীক্ষাই বন্ধ কৰি দিলে। হোৱাই মামা হোৱাই, সঁচাকে কেতিয়াবা মানে আপোনাক চাইনিজত গালি পাৰি দিব মোৰো মন যায়। ফাং চিং চিং কিম ফাং চিং কে ফুলুং চাং চিং ফাং চিং মাম। চাইনিজৰ গালিটো ভাগিন অসমীয়াত অনুবাদ কৰি দিয়াচোন। না অসমীয়াত অনুবাদ কৰি দিব মই নোৱাৰিম। I got broads in Atlanta. She took the lean. Credit cards in the scams. Getting the licks in the legacies.